আজি বোলে 11 ফেব্ৰুৱাৰী কি প্ৰমিছ ডে নে কি ডে বোলে মোৰ মতে আকৌ শুক্ৰবাৰ ডেহে আজি আৰু সেইটো বাদ দিয়ক আজি প্ৰমিছ ডে নহয় কথা এটাকে কওঁ আপোনালোকক চবে কথাটো গুৰুত্ব দি শুনিব এইটো চবেই দেখিছাই চাগে এইটো ইউটিউবে এড চেট দি থকা দেখায় তোমালোকে এইটোৱে য'তপুটক খায়টো এইটো প্ৰমিছ কৰিছোঁ আজি মই এই প্ৰডাক্টটো দেখিছা নহয় তোমালোকে এইটো মুষ্টেকৰ এইটো ইউটিউবত এড চেটত দিয়ে থাকে গোটেইখন ধামা ধুম ইউটিউবত ঘেৰা ঘেৰ দি থাকে ময়ো প্ৰমিছ কৰিছোঁ আজিৰ পৰা ইউটিউবত এড চাই কেতিয়াও বস্তু নিকিনিবা আৰু ছোৱালী ইনষ্টাগ্ৰামত ৰিল চাই কেতিয়াও বিয়া নাপাতিবা সেইটো মনত ৰাখিবা নহ'লে এই মোৰ গালখন আকাশত তৰা যিমান দেখিছা নহয় মোৰ গালত তৰা সিমান আজিকালি ওলাইছে য'তপুটক খাই এইটো চালা 30 ছেকেণ্ডৰ ভিডিঅ'টোত ধুনীয়া হৈ দেখাব আৰু আমাৰ গোটেই মাহটো ঘঁৰিলে ভেকুলী চালৰ টাইপৰ হৈ পৰে কি অদ্ভুত এইবোৰ পেলা 30 ছেকেণ্ডৰ ভিডিঅ' চাই আনিলোগৈ মুষ্টেকৰ ক্ৰীম এতিয়া বাপেকে গালত চা মোৰ আকাশত তৰা যিমান মোৰ মুখত গুটি সিমান আয়ৈ দেহি কি ক'ব তাই হওক বা ভাইটিয়ে হওক খুৰাই হওক বৰ্তাই হওক কোনে চবকে কৈছোঁ 30 ছেকেণ্ডৰ ৰিলটো চাই পিনে কেতিয়াও ছোৱালী নানিব দেই হ'লে নহ'লে গোটেই জীৱন পস্তাই থাকিব লাগিব আপোনালোকে 30 ছেকেণ্ডৰ ধুনীয়া ৰিলটো চাই পিনে বুলিব ছোৱালীজনী ধুনীয়া পাহি আয়ৈ দেখি তাৰপৰা জীৱনটো বৰবাদ হ'ব আপোনালোকে কৈ দিছোঁ হ'লে তাত আৰু এটা কথা কৈ যাওঁ তোমালোকক যেনেকৈ গাড়ীখনৰ ওপৰত মই বহি আছোঁ লক্ষ্য কৰিছা চাবিটো নাই মোৰ গাড়ীখনত তেনেকৈ মোৰ গাড়ীখন চাবিটো নাথাকি চলাব পৰা নাই এতিয়া চোৱাত মোৰ ওচৰত এই গাড়ীখনৰ চাবিটো নাই মই সেইকাৰণে গম পোৱা নাই এনেকৈ সদায় উঠি গাড়ীখনৰ ভিডিঅ'কে বনাই থাকোঁ তেনেকৈ তোমালোকৰ ওচৰত জানো চৰকাৰী চাকৰিটো আছে চৰকাৰী চাকৰিটো থাকিলেহে মালটো থাকিব নহ'লে বেলেগলৈ উৰি গুচি যাব যিমান প্ৰপ'জ ডে কিছ ডে লভ ডে ৰ'জ ডে পাতিও লাভ নাই এতিয়া মুঠতে হেপী ডে মুঠেহে থাকা নহ'লে পিছত পস্তাবা আকৌ দেই খোলা অন্তৰ পৰাই কৈছোঁ মই বেয়া নাপাবা আকৌ আমিবোৰ এতিয়া বুজি পাইছোঁ তাৰমানে ভুক্তভোগী বালদে পাতি থকাতকৈ তোমালোকে চুলাই খাই দিবা সেই টকা পইচাই চুলাই বিকা মানুহটোতো ধনী হ'ব তাতকৈ এই বনৰ পক্ষীকেইজনীক সেইবোৰ কিনি খুৱাই থকাতকৈ চকলেট দিয়ে কি ৰ'জ দিয়ে ফুলপাহ দিয়াতকৈ তোমালোকে মুঠতে চৰকাৰী চাকৰিটো লৈ লোৱা তাৰপাছত চাবা তোমালোকে ৰ'জ ডে প'জ ডে বিয়ে ডে মাল ডে কি খোৱা ডে চব ডে পাতি থাকিব পাৰিবা তোমালোকে টেনশ্যন নল'বা তোমালোকে মুঠতে চৰকাৰী চাকৰিটো লৈ লোৱা য়েছ এনেই কাম নাই এইবোৰ তোমালোকে জীৱনত চৰকাৰী চাকৰি চাবিটো কিনি লোৱা চৰকাৰী চাকৰি তাৰমানে বস্তুটো কিনি লোৱা তেতিয়াহে মালটো থাকিব পাৰিব তোমালোকৰ হাতত গম পাইছানে নাপা নহ'লে বেলেগলৈ উৰি গুচি যাবা তেতিয়া আকৌ বানপানী হ'ব চকুলোৰে গোটেইখন সৃষ্টি হ'ব আবতৰীয়া বতৰত বানপানী হ'লে ভাল নালাগে ন এতিয়া খৰালি কালত লাষ্টত মই এটাই প্ৰমিছ কৰিলোঁ না ভাই নাই কেতিয়াও ইউটিউবত বা ইনষ্টাগ্ৰামৰ ৰিল চাই ছোৱালী নানো আৰু ইউটিউবত এড চাই কেতিয়াও বস্তু নানো শপত খালোঁ প্ৰমিছ ডে দিনাখন